হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা দেৰিকৈ হ'লেও আপোনালোকলৈ যাচিলোঁ। আজি মানে ৰ'দ দিছে, বহাগৰ দুপৰীয়া, কিবা অলপ ৰাইজাই লাগিছে, অলপ গৰম গৰম ভাৱটো আহিছে। সেয়ে মই বহি আছোঁ গছৰ তলত, আৰু গছৰ তলত বহি আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। এটা বস্তু মানে গছৰ এবিধ ফল, কি গছৰ গুটি আপোনালোকে ক'ব পাৰিবনে? এই ফলবিধ বহুতে হয়তো চিনি পায়, কিছুমানে চিনি নাপাবও পাৰে। সেয়ে মই কৈ দিছোঁ, এয়া হৈছে লেটেকু। মানে এতিয়া কলি মাৰি আহিছে, বেছি নহয় 6-7 থোক মানে এইবাৰ প্ৰথম লাগিছে। এইটো খাব হ'ব আপোনালোকৰ আম কঁঠাল খোৱাৰ দিনতে হ'বগৈ, জেঠ আহাৰমহীয়া। এইটো মানে ভিতৰত 4-5 ফুটাকৈ ফুটা ওলাব, 6 ফুটামান, 5-6 ফুটা তেনেকুৱাই হ'ব।